আমাৰ পুৰা আয়োজন চলি আছে একদম নামৰ সকামৰ আয়োজন এফালে ঢেক কি কৈছে এইটো কি কাম এইটো কি নমস্কাৰ আৰু সুপ্ৰভাত আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি হ'ল দেওবাৰ আৰু মোৰ দৈনন্দিন জীৱনৰ দেওবৰীয়া কাম কাজখিনি দেখাম আজি এতিয়া যাব ওলাইছোঁ অলপমান নিমন্ত্ৰণ দিবলৈ আমাৰ ঘৰত মানে এটা সকাম আহি আছে আমাৰ গোসাঁই ঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা তাৰপিছতে তালৈ যাম মানুহখিনি নিমন্ত্ৰণ দিওঁ তাৰপিছত আৰু বজাৰ অলপমান কৰিব লগা আছে দেখাই থাকিম এখন ঘৰ মাতিলোঁ এজন খুৰাৰ ঘৰত আৰু এই খুৰাৰ ঘৰৰ পৰা খুৰাক লৈ পেলাই আৰু মানুহ মাতিম এইয়া খুৰাক ল'লোঁ লগত এতিয়া মানুহ মাতিব যাওঁ খুৰাই লৈ যাব এখন আমাৰ মৰমৰ কপিলিখন কি ধুনীয়া ভিউ শেষ ঘৰ মানুহ মাতিবলৈ আহি আছো শেষৰ ঘৰ ধুনীয়া ফুল এটা দেখিছোঁ নাম কি নাজানো মানুহ মাতি হৈ গ'ল এতিয়া উভতি আছোঁ আৰু আমাৰ ঘৰত এয়া পেণ্ডেলৰ বাঁহ দেখিবলৈ পাইছোঁ মানে ৰভা আৰম্ভ লাগিয়ে আছে কি কৈছে এইটো কি কাম এইটো কি হয় চাউল ভৰিছোঁ জলপানৰ কাৰণে মায়ে কলপাত কাটি আছে ইফালে ভোজৰ কাৰণে ভাত খাবৰ কাৰণে প্ৰসাদৰ কাৰণে আৰু আমাৰ ৰভাৰ কাম পুৰা পূৰ্ণ গতিত চলি আছে আধা আধি প্ৰায় হৈয়ে গ'ল প্ৰায় আৰু অলপমানহে বাকী আছে এয়া চাওক আমাৰ ঘৰৰ পৰিৱেশ কিন্তু মিছা ক'লেনো কিডাল হ'ব অলপমান বিয়া বিয়া ফিলিংটো আহি গৈছে কিন্তু আহি আছোঁ এতিয়া বজাৰ কৰিবলৈ কিন্তু আৰু খুৰা আছে লগত খালো এন্ধা হৈ গ'ল আৰু ইয়াৰে গোল্লা ললো আৰু এইখিনি যিখিনি জকা হয় এইখিনি কচুৱা বুলি কয় মানে ইয়াৰে গোল্লা আৰু লালমোহন মই বৰ ভাল পাওঁ মানে বগাটো নহয় অলপমান ক্ৰীম কালাৰ যিটো হয় সেইটো হয় জাষ্ট আহি পেলাই ঘৰ সোমালো বজাৰ কৰি ভাগৰুৱা দেহাৰে গাটো ভাল নহয় এয়া হ'ল ভোজৰ বজাৰ এইখিনি কৰিলোঁ এইখিনি হা এইটো হা বিনিয়ে হামি আছে বজাৰ কৰিছে কোনোবা ভাগৰ লাগিছে কাৰোবাৰ
আমাৰ পুৰা আয়োজন চলি আছে একদম নামৰ সকামৰ আয়োজন এফালে ঢেঁকী আকৌ এইফালে আকৌ পিঠা কাৰণে পাণ আমাৰ সকামৰ আয়োজন চলি আছে এইফালে তিল পিঠা আকৌ এতিয়া তেলৰ পিঠা আজি মোৰ কৰ্মব্যস্ততা দেখিলে বৰ বিশেষ মানে কি সৰু সৰু দুটামান কাম কৰিছোঁ তাতে বহুত দিনটো গুচি গৈছে তাৰপিছত কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু লগ পাম এটা নতুন ভিডিঅ'ৰে ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ